मैम पुरुम खुरमजरी अखोई लखीपुर की पूर्व कसार प्रेस क्लब की अखोई मेंबर इसी नाउ फैमिली ngakani अखोई ngasi famjari basi nungaitaba phungdokpagi thawam amani haukiba anaki puja aduda bir lachit sena hariba kangbu asina अखोई bangla mayekna iba banner amakak puja gi matamda अखोई segai ki haibagi confirm oire asigumba si matungda tawbidaba kanagumba jati amanasu jati amagi लोन असी अखोना रेस्पेक्ट तौबीबा असुमना तौरगदी अखोई अमगा अमगा नुंसिनबा लाकनी असिगुंबा थोंग असी मतुंगा तौबीदनबा लोइना सरकार ना सुमसिगे मियेंग चंगबीदना हारिबा मियोसिंग असिगे मथक्ता दंदी पिबिनबा निंसिंगजरी। आज 3 नवम्बर আমরা এখানে লক্ষ্মীপুর পূর্ব কাচার প্রেস ক্লাবের পক্ষ থেকে একটা সভায় সম্মিলিতভাবে আমরা সবাই সমবেত হয়েছি। এই সভায় আজকে আমরা একটা নিন্দা প্রস্তাব নিতে চাই, যেটা হচ্ছে বিগত দুর্গাপূজার সময় ব্রহ্মপুত্র উপত্যকায় বিভিন্ন দুর্গা মণ্ডপে যেভাবে বীর লাচিত সেনা সহ তার সহযোগী কিছু দল মিলে বাংলা ভাষার উপর যে আক্রমণ করেছে, যেমন ব্যানার ছিঁড়েছে বা বাংলায় কিছু লেখা ছিল এগুলা ছিঁড়ে ফেলে যেভাবে ভাষার উপর অত্যাচার করেছে, সেই বিষয়কে আমরা অত্যন্ত ধিক্কার জানাই, নিন্দা জানাই। ভাষার উপর অত্যাচার এটা কোনো অবস্থায় আমরা মেনে নিতে পারি না। প্রত্যেক ভাষা, প্রত্যেক জাতি জনগোষ্ঠীকে আমরা শ্রদ্ধা সম্মান করি। এই ভারতবর্ষে যত ছোট বড় যত জাতি জনগোষ্ঠী আছে, ভাষা আছে, একে অন্যকে সম্মান করতে হয়। শুধু ব্রহ্মপুত্র উপত্যকায় যেভাবে বাংলা ভাষার উপর আক্রমণ করা হয় মাঝে মধ্যে, এটা মোটেই মেনে নেওয়া যায় না। এটাকে আমরা ধিক্কার জানাই। এই অশুভ কার্যকলাপের বিরুদ্ধে আমরা সরকারের দৃষ্টি আকর্ষণ করি, আর ভবিষ্যতে যাতে এইরকম কাণ্ড আর সংগঠিত না হয় সেই জন্য আমরা বীর লাচিত সেনার কাছে জানিয়ে দিতে চাই, এভাবে বৈষম্য সৃষ্টি করবেন না। আমরা বিভিন্ন জাতি জনগোষ্ঠীর মানুষ, আমরা শান্তি শৃঙ্খলার মধ্যে এই বরাক এবং ব্রহ্মপুত্র মিলে আমরা শান্তিপূর্ণভাবে বসবাস করতেছি যুগ যুগ ধরে। যেন অশান্তির সৃষ্টি না করা হয়। এইভাবে ভাষার আক্রমণ করলে বিভিন্ন জাতি জনগোষ্ঠীর মধ্যে মতভেদ বৈষম্য সৃষ্টি হয়। এভাবে বৈষম্য সৃষ্টি করে যাতে রাজ্যের মধ্যে অশান্তির সৃষ্টি না করা হয়, এই বিষয়টি তাদেরকে আমরা জানিয়ে দিতে চাই। এটা মোটেই কাম্য নয়, নিন্দনীয়। ধিক্কার জানাই আমরা এই প্রেস ক্লাবের পক্ষ থেকে এই ঘটনা নিন্দা জানাই। আজকে আমরা নিন্দা প্রস্তাব গ্রহণ করেছি। এই বলে আমার বক্তব্য এখানে শেষ করি। आज लखीपुर प्रेस क्लब में एक सभा में असम के ब्रह्मपुत्र वैली में गत दुर्गा पूजा का समय बांग्ला भाषा को बैनर में कुछ लाचित सेना के सदस्य लोगों ने और संगी साथी मिलकर बांग्ला भाषा का बैनर को तोड़ देना, फाड़ देना, गलत इस्तेमाल करना, ये हम लोग ये लखीपुर प्रेस क्लब का तरफ से इसका निंदा जना रहा हूं। भविष्य में भी ऐसा कार्रवाई ना हो। सब भाषा का सम्मान देना फर्ज है। सब असम में सब कोई शांति से रहे, कोई भाषा का निंदा न करे। बांग्ला भाषा अगर लिखा भी है तो इसको तोड़ फाड़, बैनर को गलत इस्तेमाल करना, ये इसका बहुत बुरा आदत है। ये ऐसा नहीं होना चाहिए। इसका प्रति हम असम सरकार से अनुरोध कर रहे हैं, जो लोग इसमें शामिल हैं बांग्ला भाषा के बैनर तोड़ने फाड़ने में, उनका ऊपर कड़ी से कड़ी कार्रवाई की जाए। ये बोलकर मैं अपना वक्तव्य यहीं पर समाप्त करता हूँ। नमस्कार, आमी काछार जिलार लक्ष्मीपुर पूर्व काछार प्रेस क्लाबर गोटे सदस्य मिली আজি ইয়াতে খবৰ মাধ্যমে যোৱা দুৰ্গা পূজাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত যি ধৰণে পূজা মণ্ডপত বাংলা ভাষা দি বেনাৰ লিখা, বেনাৰৰ যি বীৰ লাচিত সেনা নামৰ সংগঠনৰ দ্বাৰা যি বেনাৰ আঁতৰি দিয়া হৈছিলে তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰকাৰে গৰিহণা জনাওঁ। আমি ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাকবলী উপত্যকা, আমি গোটেই একে অসমৰ আমি মানুহ। যি বাংলা ভাষাৰ প্ৰচলন আমাৰ বৰাকবেলিত আছে বুলি এইটো নহয়, আমাৰ ব্ৰহ্মপুত্ৰ বেলিতো বহুত ধৰণৰ বাংলা মাধ্যমৰ স্কুল কলেজো আছে। আমাৰ বৰাকবেলিতো অসমীয়া মাধ্যমৰ স্কুল কলেজবিলাক আছে।
যেহেতু বাংলা ভাষা আৰু অসমীয়া ভাষা আমি অসমত গোটেই জাতি জনগোষ্ঠী মিলি একেবাৰে নিজৰ থলীয়া হিচাপে আমি ইয়াত যুগ যুগ ধৰি বসবাস কৰি আহি আছো। এই বীৰ লাচিত সেনাৰ দৰে সংগঠনে যি ধৰণৰ এই কাৰ্যটো কৰিলে আমি অসমীয়া ভাষাৰ বিৰোধিতা কৰিব যোৱা নাই, আমি বাংলা ভাষাৰ বিৰোধিতা কৰিব যোৱা নাই, আমি বেলেগ বড়ো ভাষাৰ বিৰোধিতা কৰিব যোৱা নাই। আমি এইটোৱে মানে আজিৰ এই প্ৰেছ বিবৃতিৰ মাধ্যমে জনাব বিচাৰো যে আমি সব একেই অসমবাসী, আমি অসমৰ সন্তান, আমি বৰাক ভেলীৰ হ'ব পাৰো, বেলেগ বা ব্ৰহ্মপুত্ৰ ভেলীৰ হ'ব পাৰে, কিন্তু আমি সব একেই অসমৰ সন্তান। যেহেতু যি কাৰ্য হৈছে দুৰ্গা পূজাত ব্ৰহ্মপুত্ৰ উপত্যকাত যি বাংলা ভাষাৰ ওপৰত বেনাৰ পোষ্টাৰ চিৰি আঁতৰি দিয়া পেলোৱা হৈছে, এইটো কাণ্ডক আমি তীব্ৰ ভাষাৰে আমাৰ লক্ষীপুৰ পূৰ্ব কাছাৰ প্ৰেছ ক্লাবৰ সকলো সদস্যই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু এনে কাৰ্যে ভৱিষ্যতে আৰু পুনৰাবৃত্তি নহয় বুলি আমি আশা কৰো। আৰু তাৰ লগতে আমি আসাম চৰকাৰক আমাৰ এই সৰু সৰয়া সংস্থাৰ পৰা লক্ষীপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা এইখন মানে আবেদন জনাব বিচাৰো যে এই ধৰণৰ কাৰ্যৰ যিসকল জড়িত বা যিসকল জুই ব্যাপক বিচাৰি আছে ইহঁতক আমি তীব্ৰ ভাষাৰে দমন কৰাৰ কাৰণে আমি অসম চৰকাৰক আবেদন জনাইছো। আজি আমি সবেই একেলগে বাস কৰি আছো যুগ যুগ ধৰি, তেনেই থাকিব বিচাৰো, যাতে অসম শান্তি আছে অশান্ত কৰি তোলা নহয় তাৰে আবেদন জনাইছো চৰকাৰক। ধন্যবাদ।